লগতে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি সংস্কৃতি খাদ্য আভাস সেইসমূহক বিশ্ব দৰবাৰত পৰিচয় কৰাৰ প্ৰয়াসেৰে আমি এইবাৰৰ চান্দুবি উৎসৱ 2019 পালন কৰিবলৈ ওলাইছোঁ। আজি আমাৰ প্ৰথম দিন। এই প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী হিচাপে আমি দিনটোৰ কাৰণে বিভিন্ন কৃষ্টি দলৰ দ্বাৰা পৰিৱেশিত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি দলৰ দ্বাৰা পৰিৱেশিত কিছু নৃত্য গীতৰ আমি ব্যৱস্থা ৰাখিছোঁ। সেয়েহে সমূহ দৰ্শনাৰ্থী চান্দুবি উৎসৱলৈ অহা সমূহ দৰ্শনাৰ্থীক আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমে 2019 বৰ্ষৰ অৰ্থাৎ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমাৰ এই চান্দ সদগৰ সাংস্কৃতিক সৌৰণি মুকলি বাকৰিলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ সৰুৰণী ৰাভা কৃষ্টি দলৰ দ্বাৰা পৰিৱেশিত এটি হামজাৰ নৃত্য। হালবাড়ি পৌরনী নৃত্য দলটি হয়। এরপর আমি আমার চান্দ সদগৰ পৌৰণি সংস্কৃতিক মুকলি বাকৰিলৈ আমন্ত্ৰণ জনাইছোঁ। সৰুৰণী ৰাভা কৃষ্টি দলৰ দ্বাৰা পৰিৱেশিত এটি নৃত্য, সেয়া হ'ল হামজাৰ। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ থলী চান্দুবিৰ পাৰ। এই চান্দুবি পাৰতেই আজি ন বছৰ ধৰি আমি যে চান্দুবি উৎসৱ উদযাপন সমিতি এই 9 বছৰ ধৰি আমি আপ্ৰাণ চেষ্টা কৰি আহিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ যি বাৰ্তা, এই সমন্বয়ৰ বাৰ্তা আমি চান্দুবি বাকৰিৰ পৰাই সমগ্ৰ অসম তথা ভাৰতবৰ্ষ তথা বিশ্বৰ দৰবাৰত উলিয়াই লৈ যোৱাৰ যি প্ৰয়াস, সেই প্ৰয়াস আজি আমি চান্দুবি উৎসৱ উদযাপন সমিতিয়ে বিগত